নমস্কাৰ বাডিজ লাইভৰ ৰাখিফল সিদ্ধান্তিলৈ আপোনাক স্বাগতম জনাইছোঁ। ৰাখিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিছোঁ যে যদি এতিয়ালৈকে বাডিজ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰৰ ঘণ্টিৰ আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব কিছুমান নতুন আপডেটৰ বিষয়ে লগতে দৈনিক ৰাখিফলসমূহৰ বিষয়ে জানিবলৈ। আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ পৰা। বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপোনাৰ লাকি নম্বৰ 5, লাকি কালাৰ সেউজীয়া। বৃষ ৰাশি। বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'বৰ বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যক। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হ'ব পাৰে। আপোনাৰ লাকি নম্বৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। মিথুন ৰাশি। আজি গছ ৰোপণ কৰক। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। আজৰি সময়ত আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ লাকি নম্বৰ 2, লাকি কালাৰ ৰূপালী আৰু বগা। কৰ্কট ৰাশিৰ ফলাফল। আপোনাৰ হাস্যমধুৰ স্বভাৱে অন্যক এই ক্ষমতাৰ প্ৰতি আকৰ্ষিত কৰিব কাৰণ আপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পাব যে মানুহৰ আনন্দ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে। আনন্দ এক অন্তৰ্নিহিত অনুভৱ যিয়ে আপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। আপোনাৰ লাকি নম্বৰ 6, লাকি কালাৰ স্বচ্ছ আৰু গুলপীয়া। আগবাঢ়িছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটো আপুনি কোনো বাধা নমনাকৈ ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হ'ব। আপোনাৰ লাকি নম্বৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। কন্যা ৰাশি। ক্ষণিক খং বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনিত আপুনি বিনা কথাৰ তৰ্ক নকৰিব। আপোনাৰ লাকি নম্বৰ 3, লাকি কালাৰ কেশৰী আৰু হালধীয়া। তুলা ৰাশি। বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব। মানসিক স্পষ্টতা বাহাল ৰাখিবৰ বাবে শংকা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাওক। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিকভাৱে লাভ হ'ব পাৰে। আপোনাৰ লাকি নম্বৰ 5, লাকি কালাৰ সেউজীয়া আৰু ৰত্ন। বৃশ্চিক ৰাশি। স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আপুনি জীৱনত পইচাৰ মূল্য কোনোদিনে বুজি নাপালে। আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য, কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপোনাৰ লাকি নম্বৰ 7, লাকি কালাৰ মাখন আৰু বগা। ধনু ৰাশি। বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে, অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। আপোনাৰ লাকি নম্বৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। মকৰ ৰাশিলৈ আগবাঢ়িছোঁ। নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যৰ সহায় লওক। এখেতৰ সহায়তা খোলা মনেদি স্বীকাৰ কৰক। নিজৰ ভাৱনাক হেঁচি ধৰক কিন্তু লুকাই নাৰাখিব। নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ লাভান্বিত হ'ব। আপোনাৰ লাকি কালাৰ মটিয়া আৰু ছাই ৰং, লাকি নম্বৰ 4। আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈ। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। জীৱনসংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। আপোনাৰ লাকি নম্বৰ 2, লাকি কালাৰ ৰূপালী আৰু বগা। আগবাঢ়িছোঁ অন্তিমটো ৰাশিলৈ অৰ্থাৎ মীন ৰাশি। নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে আপোনাৰ বহুত বিপদত পৰাৰ আশংকা আছে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খং একো নহয়, অকল অলপ সময়ৰ মানসিক বিকৃতিহে। আপোনাৰ লাকি নম্বৰ 8 এণ্ড লাকি কালাৰ
ক'লা আৰু নীলা। যদি আপোনাৰ ৰাশিফলৰ শিতানটি শুনি ভাল লাগিছে লগতে আৰু শুনি থাকিব বিচাৰে তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব বাডিজ লাইফ নামৰ এই ইউটিউব চেনেলটো। লগতে আমাক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে, ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আজিলৈ ইমানখিনিতে সামৰিছোঁ। অহা কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ছায়োনাৰা।